এই ছুপাৰষ্টিশ্যনছবিলাক আপোনাৰ টেক কি মানে তাৰ ওপৰত যদি চাইণ্টিফিকলি আমি চাব যাওঁ? ছুপাৰষ্টিশ্যন চোৱা সেইটোতো বহুত আগৰ পৰাই এক্সিষ্ট কৰে, এতিয়াও আছে। ইনফেক্ট ছুপাৰষ্টিশ্যনছবিলাক মানুহে বিলিভ কৰে, বাট তাৰ লগত এটা থট প্ৰচেছ থাকে আমাৰ মাইণ্ডত। ইউজুৱেলি আমি ছুপাৰষ্টিশ্যনছ কিয় বিলিভ কৰোঁ? বিকজ আমি ক'ৰবাত শুনিছোঁ, ক'ৰবাৰ পৰা পিক আপ কৰিছোঁ, ঘৰতে শুনিছোঁ বা কোনোবা ৰিলেটিভৰ পৰাই শুনিছোঁ। চ' ছুপাৰষ্টিশ্যনছ এনেকুৱা বস্তু নহয় কি যে এক্সিষ্ট কৰে, মই এইটোও নকওঁ যে নকৰে, বাট মষ্টলি ইটছ এবাউট দ্য থট প্ৰচেছ উইচ ইজ দেৰ ইন দ্য ছ'চাইটি। আমাক কিবা এটা বস্তু ধৰা মূৰত সোমাই দিয়া গৈছে সৰুতে, তো আমি সেইটো বস্তুকে ভাবি আছোঁ। তো সেইটো কাৰণে ছুপাৰষ্টিশ্যনছ আৰু মই সেইটোৱে ক'ম কি যে ডেফিনেটলি এক্সিষ্টটো কৰে, এতিয়াও আছে ছ'চাইটিত। ছুপাৰষ্টিশ্যনছ লৈ কিনে মানুহ বহুত পেৰানইডো হৈ যায় এট টাইমছ, বহুত পেৰানইড। মোৰ ধৰা কিছুমান কেছেছ আহিছে য'ত ধৰা এনেকুৱা হ'ব পাৰে কি গাঁৱৰ মানুহ হয় বা ক'ৰবাৰ অলপমান ৰিম'ট এৰিয়াৰ পৰা আহিছে, তাতেতো ধৰা এইবিলাক বস্তুৰ বিশ্বাসটো বহুত বেছি ন। চ' সিহঁতে ধৰা এটা এনেকুৱা থট লৈ কিনে আহে বা এটা চিটুৱেশ্যন লৈ কিনে আহে যে আমি ৰাতি এইটো বস্তু দেখা পাওঁ। দেখা যায় ন তেনেকুৱা? মোৰ কিমান ক্লায়েণ্টছ আছে। মানে কেনেকুৱা হয় এইটো অলপ আপোনাৰ মানে এক্সপিৰিয়েঞ্চ? সেইটো বস্তু ইউজুৱেলি আমি আমাৰ চাইকলজিকেল লেংগুৱেজত কওঁ হেলুচিনেশ্যন। বাট হেলুচিনেশ্যন হ'বলৈ সেইটো এটা ধৰা আমি প্ৰপাৰলি ডায়েগন'জ নকৰাকৈ ক'বলৈ নোৱাৰোঁ। বাট মষ্টলি যদি সেইটো বস্তু বহুত বেছি ফ্ৰিকুৱেঞ্চিত বাঢ়ি বাঢ়ি যায়, দেন ইটছ এ প্ৰব্লেম। বাট কেতিয়াবা কি হয় ন, আমাক ধৰা কোৱা গৈছে এই চোৱাচোন তাতে কিবা এটা বস্তু আছে, আমি ধৰা চাই কিনে সঁচাকৈ ভাবোনে নাই কিবা এটা বস্তু আছে, এটা ফৰ্ম হৈ যায়, ভিজন এটা আহি যায় ন। চ' সেই বস্তুটো সেনেকুৱা কিছুমান কেছেছ আহিছে। কাম কৰাটো খুব এটা টান নহয় সেই মানুহখিনিৰ লগত, বিকজ আমাক সেইটোক আমি কগনিটিভ ৰিষ্ট্ৰাকচাৰিং বুলি কওঁ। সেইটো ধৰা মানুহখিনিক যদি ভালকৈ বুজাই দিয়া যায়, মই লেমেন ভাষাতে কৈছোঁ, মানুহখিনিক ধৰা যদি বুজাই দিয়া যায় যে কিয় হৈছে, আপুনি কিয় এইটো দেখিছে বা ক'ৰ পৰা এই থট প্ৰচেছটো আহিছে, তেতিয়া অট'মেটিক দেৰ এণ্টায়াৰ থিং ইন দ্য ব্ৰেইন উইচ ইজ দেৰ, ইট কাইণ্ড অফ গেটছ ৰিষ্ট্ৰাকচাৰ্ড এণ্ড মানুহবিলাকে বুজি পায়। ত' আই থিংক এৱেৰনেছ ইজ দ্য মেইন থিং। ছুপাৰষ্টিশ্যনছত ইফ ইউ আৰ স্প্ৰেডিং এৱেৰনেছ, এডভকেচি লাগিব, মানুহক বুজাব লাগিব উইচ ছুপাৰষ্টিশ্যনছ আৰ ৰাইট, উইচ আৰ ৰং।